নমস্কাৰ, মই ধ্ৰুৱ স্বাগতম জনাইছোঁ সূৰ্যোদয় ইউটিউব চেনেললৈ। থাৰ্ড অল আছাম মিটআপ আজি হৈছে পিয়লিফোন ষ্টেডিয়ামত। সকলো ছাবস্ক্ৰাইবাৰ ভিউৱাৰ উপস্থিত হৈছেহি। প্ৰতিকূল বতৰকো নেওচি আচলতে সকলো আহিছে। এয়া চাওক, মই দেখুৱাই আছোঁ। দিনটোৰ বিভিন্ন কাৰ্যসূচী আছে আমাৰ মিটআপত। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ লগত আছে বন্ধু অভিজিত। কেনেকুৱা লাগিছে আজি মিটআপত? খুবেই ভাল লাগিছে। এইটো হৈছে অসমৰ আপাৰ আছামৰ আটাইতকৈ ডাঙৰ মিটআপ শিৱসাগৰ জিলাৰ ভিতৰত প্ৰথমবাৰৰ বাবে প্ৰথমবাৰ হৈছে। খুব ভাল লাগিছে। সকলোবোৰ অসমৰ ইউটিউবাৰ আহিছে। ডিম্পু বৰুৱাৰ পৰা আদি কৰি ভূষণ পাঠক, আই লভ ট্ৰেভেল বিকাশ, পূৰ্বাঞ্চলটো আছেই আমাৰ শিৱসাগৰৰে। গতিকে সকলোকে লগ পাই বহুত ভাল লাগিছে। বহুতেই ভাল লাগিছে, মানে বুজাব নোৱাৰা এটা শব্দ কি বুলি ক'ম আৰু। গতিকে মোৰ লগত আছে ধ্ৰুৱ। ইয়াৰ এটা ইউটিউব চেনেল আছে সূৰ্যোদয় বুলি কয়, ছাবস্ক্ৰাইব কৰিব। লগতে এটা মোৰ চেনেল আছে আছাম অনলাইন টেক বুলি কয়, জব ইনফৰমেশ্যন দিওঁ। গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰিব। আছাম অনলাইন টেক মাৰি দিব ইউটিউবত, প্ৰথমতে আহিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। চাকৰি সম্বন্ধীয় যিবিলাক আমাৰ বিজ্ঞাপন আচলতে দি থাকে, ইউটিউবৰ চেনেল এটা আছে আছাম অনলাইন টেক বুলি, ছাবস্ক্ৰাইব কৰিব। নতুনকৈ খুলিছে। মই জনালৈকে একদম এক্সাম্পল আছে, মই নাম নকওঁ। এমাহত 62,000 পাইছে। ফাৰ্ষ্ট ইনকাম 62,000 পাইছে। 65,000 টকা ইউটিউবাৰ এজনে ইনকাম কৰিব পাৰে। গতিকে ইনভেষ্টমেণ্ট মাত্ৰ এটা মোবাইল আৰু নিজৰ অকণমান ক্ৰিয়েটিভিটি লাগে, তেতিয়া এমাহত 50,000 বা 60,000 টকা ইনকাম কৰিব পাৰে। আমাৰ অসমত দেখিছে যে আমাৰ ইউটিউবাৰ অসমৰ সকলোখিনি ইয়াত উপস্থিত আছে। তো আমি এযোৰ নলবাৰী পৰাটো ভাল লাগে যে সকলোবোৰ লগ কৰিছোঁ, পুৰণা সকলোকে লগ কৰিছোঁ। তো আমাৰ সকলোবোৰ ক্ৰিয়েটৰ আপোনালোকে ছাপোৰ্ট কৰিব, যিসকলে ৰিয়েল ক্ৰিয়েটিভ কাম কৰি আছে। তো আমাৰ সকলোবোৰ আমি একগোট হৈছোঁ, একগোট হ'ব ট্ৰাই কৰি আছোঁ। তো আপোনালোকে আমাৰ লগত জইন কৰক আৰু অসমীয়া যিটো ইউটিউব কমিউনিটি আছে সেইটো যাতে ষ্ট্ৰং কৰিব পাৰোঁ আমি সকলোৱে মিলি। তাৰ কাৰণে আপোনালোকে ট্ৰাই কৰক আৰু সকলোৱে ভিডিঅ' বনাই ইউটিউবাৰ আপলোড কৰিব। আপোনাৰ তালুকাৰ ইউটিউব চেনেল এমটি আছামিজৰ পৰা বাৰাবেণ্ড তালুকাৰ। ঠিক আছে। থাৰ্ড অল আছাম মিটআপ শিৱসাগৰ পিয়লিফোন ষ্টেডিয়ামত হৈছে। কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। যি উদ্দেশ্যি পেলাই আগবঢ়াই আনিছিলোঁ শিৱসাগৰলৈ বুলি, পাতিম বুলি আৰু কৰিম কিবা এটা ব্যক্তিত কৰিম বুলি। গতিকে ধ্ৰুৱকো ভাল লাগিছে, যথেষ্ট সহায় কৰিছে। ধন্যবাদ ধ্ৰুৱক। আৰু ইয়াত সকলোবোৰ গোট খাইছে, ভাল লাগিছে। কালচাৰেল ইভেণ্ট হৈছে, ভাল লাগিছে। ভৱিষ্যতে আৰু ভাল ভিডিঅ' পাব, ভাল কালচাৰেল ইভেণ্ট পাব আৰু এনেকৈ আমি ফ্ৰেছ কিছুমান চিনেমাৰ বিষয়ে কৈ যাম। ধন্যবাদ। ইউটিউব ফেন ফেষ্ট আছাম, ভাল লাগিছে। ইয়াত সকলো আহিছে, গান বাজিয়ে আছে। যদি মানুহ পৰা চেনেলটো চাব, ভাল পাব, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, বেয়া কৰিবলৈ ৰিকুৱেষ্ট কৰিব, ভাল কৰি পেলাই উৎসাহ দিব। ধন্যবাদ। আৰু মোৰ চেনেলটোৰ নাম হ'ল AK Creations বুলি। একচুৱেলি মই কপি গৈছোঁ, ভয় লাগি গৈছে অকণমান, মানে এনেকৈ কথা কয় অভ্যাস নাই সেইকাৰণে। আৰু
এই ৰেচিপি কিছুমান দিবলৈ চেষ্টা কৰিছোঁ আৰু আগৰ পৰা মানে বহুত ভাল পাওঁ আৰু প্ৰথমতে মই ইয়াত উপস্থিত মোৰ ছাবস্ক্ৰাইবাৰ এণ্ড ইউটিউবাৰ সকলোকে ৰঙালী বিহুৰ আগতীয়াকৈ অনুৰোধ জনাইছোঁ। মোৰ চেনেলটোৰ নাম হৈছে গুটিৰে এখাজ। মোৰ নাম মনিকা। মই আহিছোঁ ৰঙিয়াৰ পৰা। বহুত সহজ ভাষাৰে অসমীয়া ভাষাৰে কিটচেনত সোমাব নোৱাৰা মানুহ এগৰাকী কেনেকুৱাকৈ বুজাই দিব লাগে তেনেকুৱাকৈ মই বুজাই দিওঁ। যদি আপোনালোকৰ কোনোবাই বিচাৰে অসমীয়া খাদ্য অসমীয়া ভাষাত সহজভাৱে বনাবৰ কাৰণে মোৰ চেনেলটোত ভিজিট কৰিব পাৰে। এইখিনিয়ে কৈছোঁ আৰু তাৰপিছত ক'ব বিচাৰিছোঁ হাৰ্পদাক বহুত ধন্যবাদ। ইমানখিনি কৰিলে মই সঁচাকৈ বহুত ভাল লাগিছে সকলোকে লগ পাই। আহিলে গুৱাহাটীৰ পৰা আহি মিটাপত কেনেকুৱা লাগিছে? বহুত বেছি ভাল লাগিছে। ইমান ক্ৰিয়েটৰ লগ পাইছোঁ। বহুত বেছি আমাৰ অসমৰ আমাৰ মিটাপ হৈছিলে এইবাৰ আৰু হ'ল ইয়াৰ নেক্সট টাইম ইয়াতছে ডাঙৰ হ'ব। গোটেই অসমতে আমি এইবিলাকে পাতিম বুলি ভাবিছিলোঁ এইবিলাকে মিলি এওঁলোককো লগ পালোঁ আৰু এই চেনেল আপোনালোকে চাব কণ্টেণ্ট দিয়ে। মোৰ সূৰ্য ইউটিউব চেনেল চোৱা হয়। এই চেনেলটো চাব, ছাবস্ক্ৰাইব কৰিব, ছাপোৰ্ট কৰিব। থাৰ্ড অল আছাম মিটআপ শিৱসাগৰ পিয়লিফোন ষ্টেডিয়ামত হৈ আছে আৰু আমাৰ প্ৰথমবাৰৰ বাবে শিৱসাগৰ যেতিয়া শিৱদৌলত যেতিয়া মিটআপ হৈছিলে তেতিয়া আমি লগ পাইছিলোঁ আৰু এই তৃতীয়বাৰৰ বাবে অল আছাম ইউটিউব মিটআপ হৈছে পিয়লিফোন ষ্টেডিয়ামত। এতিয়া বহুত ভাল লাগিল সকলোকে লগ পাই, বহুত ক্ৰিয়েটাৰ্ছবিলাকক লগ পাই, নতুন নতুন ইউটিউবাৰবিলাকক দেখা পালোঁ, লগ পালোঁ, ডিছকাছ হ'ল এইবিলাক আৰু হৈ আছে প্ৰগ্ৰেম পিছফালে। বহুত বেছি ভাল লাগিল আহি কিনে। এনেকুৱা ভাল মানে আমাৰ অসমৰ ওপৰত উঠি উঠি যাই আছে। বহুত বেছি ভাল লাগিছে। যদিহে আই লাভ ট্ৰেভেল আছে যদিহে কোনো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ছাৰ। আৰু ই বহুত ভাল ব্লগ কৰে, আকৌ ছাপোৰ্ট কৰিব বিচাৰিছোঁ। থেংক ইউ। मैं तेनू समझा তৃতীয় ফেন আছিলোঁ, আজিও ফেন আৰু সদায় মৰালৈকে ফেন থাকিম। ইনফেক্ট ইমানেই ডাঙৰ ফেন যে মই মুম্বাইত এতিয়া আছোঁ, জুহু বিচৰ ওচৰত থাকোঁ, অমিতাভ বচ্চনৰ ঘৰৰ ওচৰত। চ' এনিৱেজ খুব ভাল লাগিছে। মিলন মিলি আমি মিলন মিলি সুন্দর সুন্দর গান বলতে জানি। মিলন মিলি আমি মিলন মিলি সুন্দর সুন্দর গান বলতে জানি। ওর গানের পাগলা চোরা চুরি ওর ধরে নাচলে মানে কি ও মরমে আজি মানে বুকুরে তুমি যদি বুঝি শিৱসাগৰ পাতিব তেতিয়া তো ভাল পালোঁ। বিভিন্ন যি আপোনাৰ শিল্পী আছে বা সকলোকে সুধিলোঁ কোনে কি কৰিব পাৰে, সমৰ্থন পালোঁ। তাৰপাছত সকলোৱে যিহেতু মই কৰিব নোৱাৰোঁ, কাৰণ শিৱসাগৰত মই চিনা জনা ইউটিউবাৰ এবং YouTube is the ultimate future of telecommunication. ঠিক আছে, এইটো আল্টিমেট ফিউচাৰ হ'বলৈ গৈ আছে। আগতে মানুহে টিভি চাইছিলে, আজিকালি টিভি মানুহে চাবলৈ কমপ্লিট বয়কট কৰিছে। আজিকালি আৰু অল আছাম মিটআপ হৈ আছে, চাই আছে আপোনালোকে এয়া এইটো অডিটৰিয়ামত বিভিন্ন প্ৰান্তৰ পৰা ইউটিউবৰ ছাবস্ক্ৰাইবাৰসকল আৰু ইউটিউবাৰসকল আহি ইয়াত বিভিন্ন ধৰণৰ কাৰ্যসূচী প্ৰদৰ্শন কৰি আছে, সকলো উপভোগ কৰি আছে। এইফালেও আমাৰ ইউটিউবাৰসকল আছে, চাই থাকক। মহো পোৱা নাছিলোঁ, পাছত পইচা গম পালোঁ।
তাৰপাছত নলবাৰীত হৈছিলে অক্টোবৰ মাহ শিমলগুৰি জিলা বিকাশ স্কুলৰ গ'লো ইয়াৰ পৰা আশাটো আচলতে মোৰ মনটোৱে বহুত মৰম কৰে আশা যিটো কৰিছিলোঁ পালোঁ সকলোকে তেনেকৈ চিনাকি হ'লোঁ ডিম্পু চিনাকি হ'লোঁ সকলোকে চিনাকি হ'লোঁ ককাৰী আচলতে চিনাকি হ'লোঁ ভাল লাগিলে কিন্তু যেতিয়া আহিলোঁ আহি পেলাই মোৰ আগৰে পুৰণা চিনাকি বিষ্ণুপন শইকীয়া ট্ৰেইলাৰ তেওঁৰ লগত ফোনত কথা পাতি আগৰ পৰা দিছিল মই মোৰ যেতিয়া এখন তেতিয়া বিষ্ণুপনক ক'লোঁ যে ভালেই লাগিলে কিন্তু আমাৰ যদি পাতিলে অলপ বেলেগ কিবা এটা কৰিম আৰু তেতিয়া বিষ্ণুপনে ক'লে যদি লখিমপুৰত পাতে মই হেণ্ডেল কৰিম আৰু আহি পাইছে আজি ভাল লাগিছে থাৰ্ড অল আছাম মিট আপ লগতে আমাৰ ফেন ফেষ্ট বুলি ক'ব লাগিব আমাৰ অসমৰ প্ৰথম ফেন ফেষ্ট টাইপৰে হৈছে কালিয়ে যিহেতু অল ইণ্ডিয়া লেভেলত ফেন ফেষ্ট হৈ গৈছে আৰু ইয়াত হৈ গৈছে জিঅ' গাৰ্ডেনত হৈ গৈছে ত' এক্সপিৰিয়েঞ্চটো ভাল লাগিছে জাষ্ট আহি পাইছে কি হয় চাওঁ কি অৰ্গেনাইজ কৰিছে ত' দেখা যাওক ভিডিঅ'টো ভাল পালে যদি লাইক আৰু কমেণ্ট কৰিব আৰু ভিডিঅ'টো যদি আপুনি প্ৰথম তেনে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব